হেল্ল' গাইজ আমাৰ পাৰ্ট 3 ব্লগটোলৈ এতিয়া আমি জংঘলত ফাঁচি গ'লোঁ জানে যে কোনফালেৰে আহিছিলোঁ এইফালেৰে নে এইফালেৰে গম পোৱা নাই এতিয়া আমি গৈ আছিলোঁ সেই আহিছিলোঁ কোনোবা ফালেৰে আমি কোনোবা ফালেৰে আৰু গৈ আছিলোঁ আমি বেলেগ চাইডে চালোঁ কি সেইটো ৰাস্তা নহয় আকৌ আমি ঘূৰি আহিলোঁ অ' মোৰ লগৰটো বোলে বাঘ দেখা পাইছোঁ বলকচোন চলি বাঘ জলদি এইফালে সোমাই গ'ল তুমি ক'ত গ'ল এইফালে সোমাই গ'ল এই আমাৰ ডেষ্টিনেশ্যন পাই ৰ'ব গ'লো ফাইনেলি হেৰুৱা নাই বাৰু এই ৰাস্তাত আহিলোঁ আপোনাক দেখাই আছোঁ চাই যাওক ভিডিঅ'টো এইটো এতিয়া আমি বনাওঁ খাওঁ তে আমাৰ মেগী হৈ গ'ল মেগী দিলে চাওক মেগী ইয়াত অলপ আছে আৰু পানী থামছ আপ অপেনিং কৰিলে কেনেকুৱা লাগিছে একদম মানে একদম ফাৰ্ষ্ট ক্লাছ ইয়াত জানে একদম দিলছে তে খোৱা ষ্টাৰ্ট কৰোঁ ইমান দিনে ঘৰত যেনেকৈ খালোঁ ন চেম মেগী খাওঁ নালাগে কেতিয়া এনেকুৱাও আজি এইখিনি মেগী খাই কেনে কিবা শান্তি লাগিছে এতিয়া আৰু অকণমান বেলেগতকৈ বেলেগ কৰি চাওঁ এইটো থামছ আপ দেখিছে অকণমান আৰু মিলাই খাই চাওঁ কেনেকুৱা লাগে চাওঁ অলপ এডভেঞ্চাৰ হ'ব আৰু এই থামছ আপ মেগীৰ মিলাই খাই চাওঁ কেনেকুৱা লাগে গম পাব থামছ আপ মিলাই মেগী থামছ আপ মিলাইছে চাওক অলপ এডভেঞ্চাৰ কৰি মানে ইউনিক কৰিছে বস্তুটো ইউনিক কেনেকুৱা লাগে খাই চাওঁ বুলি এক্সট্ৰা ইউনিক এইটো মানে ইউনিক ল' মেগীৰ লগত থামছ আপ মিলাই খাইছে কম্বিনেশ্যনটো চাওকচোন কেনেকুৱা তুমি অকণমান মিলাই খোৱাছা না বহুত টেষ্টি আছে সঁচা আপোনালোকে শুনিলেনে মেগীৰ লগত থামছ আপ মিলাই খাই চাব বহুত টেষ্টি হয় বোলে ই কৈছে অকণমান মিলাব বেছি নহয় দিয়ক আমি এইখিনি খাই লওঁ খাই লৈ কিনে দেখাই আছোঁ আমাৰ খোৱা বোৱা হ'ল এতিয়া এইবিলাক পাত হয় পাতখিনি ইয়াতে পেলাই দিছোঁ এইখিনি পাত বাৰু ইয়াত পৰি থাকিলে একো নহয় প্লাষ্টিকখিনি লৈ লৈছোঁ আৰু এইফালে জুই ধৰা জেগাখিনি গোটেইখিনি মানে নুমাই দিছোঁ আমি একো যাতে প্ৰব্লেম নহয় ইয়াত এতিয়া চব খতম এতিয়া খোৱা বোৱা হ'ল এতিয়া যাওঁ অলপ জংঘল ফালে আপোনালোকক দেখাই কিনে আকৌ যাম ঘৰ আমি এতিয়া এটা ৰাস্তা পালোঁ ৰাস্তা মানে কি এইটো জংঘলৰ ভিতৰতে হয় এতিয়া আমি ক'ত বা ওলাওঁ আগতে এইটো ফৰেষ্টৰ গাড়ী চাড়ী যায় নেকি এইফালে অলপ চাফা আছে বলক আহি এইখিনি পালোঁ অ' ভাই ইয়াতে হাতী নোলায় বুলি কেনেকৈ গম পাব চাওক গোবৰ চবফালে গোবৰ হাতী চাওক হাতীৰ গোবৰ হাতীৰ ৰাস্তা চবফালে হাতীৰ গোবৰ গোটেই ঐ সোনকালে ওলোৱা সোনকালে এতিয়া মেইন ৰাস্তা ওলোৱাহে কথা আৰু একো নালাগে এতিয়া আমাক অলপ মানে বাহিৰ ওলাইছোঁ নিচিনা লাগিছে আৰু নাজানো ৰাস্তা ওলাইছোঁ তে বলক ফাইনেলি আমি আহি পাই গ'লোঁ ৰাস্তা এতিয়া ভাল লাগিছে যাম টাইমে এইফালে দি গৈছিলে এইফালে দি চাওক ৰাস্তা পাই গ'লোঁ আৰু যোনখন জংঘলত গৈছিলোঁ সেইখন জংঘল এতিয়া ভাল লাগিল ট্ৰিপটো আৰু নেক্সট এনেকুৱা ভিডিঅ' আনি থাকিম ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিব চেনেলটো জংঘলৰ পৰা আহি কেনে আৰু পাই গ'লোঁ ইয়াতে তৰমুজ গোটেই তৰমুজৰ খেতি লোকেশ্যনটো কৈ দিয়া কেতিয়া আহিবা খাব পাৰিব কোনোবাই ইয়াৰ পৰা পাইকাৰী ধানি আছেগৈ ন ঠিক আছে এয়া খালোঁ লৈ যাওঁ ঘৰত লোড কৰি আছে গাড়ীত চ' গাইছ আমি ফাইনেলি তাৰ পৰা ওলালোঁ তৰমুজ খালোঁ তৰমুজৰ খেতিত গৈ কিনে তৰমুজ খাইছোঁ
ভাবক কি পিয়ৰিটি যি ৰাস্তা দি আহিছিলোঁ সেই ৰাস্তা দি গৈ আছোঁ তে ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লিংকটো ডিছক্ৰিপশ্যনত দি দিম আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ লাইক কৰিব হ'ব দে বহুত গৰম একেবাৰে হালত বেয়া হৈ গৈছে দে বাই বাই টাটা টাটা